গাঁৱৰ নামঘৰত বৰসবাহ আৰু ভাওনাত গাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈ অতি একাগ্ৰতা আৰু হেঁপাহেৰে কাম কৰা দেখি মনটো ভাল লাগি গ'ল। আজি আমাৰ ভেলেগুৰি ৰতনপুৰ বুঢ়া নামঘৰত ভাওনা আছে। ভাওনাখনৰ নাম বেন ৰজাৰ উপাখ্যান আৰু পৃথু অৱতাৰ। আৰু আমি এতিয়া ভাওনা চাবলৈ ওলাইছোঁ। পালোহি অতি সুন্দৰ আৰু এটা অতি পবিত্ৰ দিন আমি সকলোৱে মিলি একেলগে পাৰ কৰিম। গুৰুজনাৰ সৃষ্টি তথা অসমৰ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হওক তাৰ আশাৰে অৱতাৰ ধাৰণ কৰি হিৰণ্যকশিপুৰক বধ কৰি